খাটি আছা নেকি এয়া খা কি হ'লে কাটছা অঁ গৰুক দিবা এয়া আপুনি বিক্ৰী কৰিব নে কি খা অঁ বেচিবনে কেইটকামান পায় এই বস্তাটো বেচিলে আপুনি কেইটকা পায় কেইটকামান পায় দাদা 20 টকা 30 টকা অঁ 20 টকা 30 টকা পায় মাত্ৰ নে এই বস্তা খাওঁতে আপোনাৰ মানে কিমানমান সময় লাগে মোটামুটি অঁ 1 ঘণ্টামান লাগে আৰু হয় নেকি সদায় কাটে নে কি এনেকৈ অঁ অঁ সদায় কাটে নে আপোনাৰ নামটো কি আছিলে দাদা তপন নে অঁ অঁ ভাল নামে দেখোঁ আপোনাৰ ভাগৰ লাগিছে নেকি অঁ ভাগৰ লগা নাই নে মানে অভ্যাস হৈ গৈছে আৰু আপোনাৰ আপুনি যে খা কাটি কিনে পইচা পায় এই পইচাকেইটা কি কৰে আপুনি খা বস্তু খায় হয় নেকি কি খা বস্তু খায় চিপছ টিপছ কিবা খায় নেকি অঁ তেনেকুৱা বস্তু খায় আৰু বন খায় এতিয়া আপুনিতো ইমান কষ্ট কৰি কিনে 20 টকা 30 টকা এটা পায় নহয় জানো এতিয়া মই আপোনাক মানে মৰম কৰি এটা পইচা এটা দিব খুজিছোঁ তুমি ল'বানে মানে কষ্ট নকৰাকৈ আৰু দিম আৰু ল'বানে নলোৱা ল'ব অঁ তেতিয়াহ'লে মই তোমাক এটা পইচা এটা দিম তুমি ধুনীয়াকৈ যাই কিবা খাবা হোটেলত যাই কিবা খাব পাৰিবা আৰু মানে এইটোতো খাৱাৰ পইচাটোতো তুমি পাবাই সেইটো বাৰু তোমাৰ থাকিবই আৰু মই তোমাক মানে আৰু 1 বস্তা বা 2 বস্তাৰ 1 বস্তা নহয় বাৰু মই 2 বস্তা 3 বস্তামানৰ তোমাক মই বেছিকৈ পইচা এটা দিম তুমি ল'বা এইটো লোৱা নহয় তুমি মোক খা দিব নালাগে মানে মই এইটো তোমাক মৰম কৰি দিছোঁ তুমি যিহেতু ইমান কষ্ট কৰি আছা সেইকাৰণে মই তোমাক এইটো কিবা খাবৰ কাৰণে এনেই দি দিছোঁ এইটো তুমি এইটো দোকানত যাই কিবা খাবা দেই এতিয়া ভাল লাগিছে নে নাই পইচাটো দেউতে অঁ আৰু যদি কেতিয়াবা এনেকুৱা শাস্তি হয় বাৰু মই তোমাক লগ পালে আকৌ দি দিম হ'বনে হয় এতিয়া তুমি পিছে আৰু অলপমান কাটিব আছে নেকি এইখিনি অলপমান কাটি কিনে লৈ যোৱা মই যাই থাকোঁ পিছে মই এতিয়া ঘৰত যাম আৰু এতিয়া আৰু নাহোঁ আকৌ বেলেগ দিনা তোমাক লগ পালে বাৰু মই দি দিম দিয়া এতিয়া মই পিছে যাওঁ তুমি আৰু 2মান কাটি পেলাই যাই থাকা যাওঁ দিয়া